হে গাইজ গুড মৰ্নিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে গাইজ এতিয়া বাজিল 6:10 হ'ল তো পোনপ্ৰথমে আপোনালোক সকলোলৈকে জন্মাষ্টমীৰ বহুত শুভকামনা জনাইছোঁ গাইজ আজি এটা লং ৰাইড কৰি আছোঁ ক'ত গৈ আছোঁ সকলোখিনি এটা মটৰব্লগিঙত কৈ আছোঁ তো বলক ডাইৰেক্ট মটৰব্লগিঙত লগ পাই আছোঁ অ'কে গাইজ আজি গৈ আছোঁ জাগিৰোডৰ দেওশাল মন্দিৰ তো মানে তামাম ভাল লাগিছে আৰু পুৰা জল্দি ওলাই দিছোঁ 6:30 ওলাই দিছোঁ 6:30 বাজাই নাই মই অকলে গৈ থকা নাই আমি প্ৰায় 12-14টামান গৈ আছোঁ গাইজ ডিষ্টেঞ্চ প্ৰায় 150 কিলোমিটাৰমান হৈ যাব আমাৰ ইয়াৰ পৰা জাগিৰোডলৈ তো চাই থাকা তোমালোকে আমাৰ ওচৰতে বালিসত্ৰ বুলি এখন গাঁও আছে তাতে সকলোখিনি আহি ৰখি আছে আৰু মোক ফোন কৰি আছে মৰ্ণিঙৰ পৰা 6টা বজাতে তাহাঁত ৰেডি পুৰা কিন্তু মোৰ দেৰি হৈ গ'ল 6:30 বাজি গ'ল তো এতিয়া জল্দি লগ কৰোঁ আৰু জল্দি যাব লাগে অ'কে গাইজ ফাইনেলি চব যাবলৈ ৰেডি হৈ গ'ল ইয়াত মুঠতে কেইখন বাইক আছে 3খন 4খন 5খন 6খন বাইক 12টা মানুহ তো জল্দি যাওঁ ৰাজ উঠা অ'কে গাইজ আমাৰ ফাইনেলি ৰাইড ষ্টাৰ্ট হৈ গ'ল আৰু তো মানে আজি ন মজা লাগিব 6খন বাইক গৈ আছে 6খন বাইকত 12টা মানুহ তামাম আৰু মজা লাগি আছে আজি গাইজ ৰাইডটো কৰি এইটো কাৰণে বেছি ভাল লাগি আছে কাৰণ আজি মানুহ বহুত বেছি আছে আৰু বতৰটো ন তামাম মানে ৰাইড কৰিবলৈ ন বতৰটো মজা হৈ আছে ৰ'দ নাই বৰষুণ নাই পুৰা ঠাণ্ডা কৰোঁ মজা আমি আগত যিকেইটা ৰাইড কৰোঁ ন সেইকেইটা ৰাইডৰ কাৰণে বৰষুণ পৰিব নহ'লে কিবা গৰম চৰম মানে বহুত প্ৰব্লেম কিন্তু আজি ন মজা আজি আৰু জন্মাষ্টমী ভগৱানে মানে চকু মেলি চাই আছে আমাক অ'কে গাইজ আমি আহি পাই গ'লোঁ 2 নং কাকি ভাই কেনেকুৱা লাগি আছে ৰাইড কৰি কেনেকুৱা মজা ন স্লো তামাম জোচ মানে কি ক'বা আৰু এনেকৈ লগে ৰাইড কৰিলে ন তামাম জোচ উঠি যায় এটা জোচ উঠালে পাবই লাগে বাকী কেইটা ন তামাম আৰু সেইটো মানে ভাল লাগে চলো তো এতিয়া জল্দি যাব লাগে অ'কে গাইজ আমি লাহে আহি পাই গ'লোঁ মাৰ্কেটিং হাইৱেত উঠি দিম আৰু তো ফিউল আপটো কৰি ল'ব লাগিব ফিউল একেবাৰে নাই অ'কে ব'লা তামাম জোচ মানে কি ক'বা আৰু ফুল দিয়ক ফুল অ'কে গাইজ ফাইনেলি ফিউল আপ কৰি লৈ ল'লোঁ তো এতিয়া যাব লাগে আৰু জল্দি দুটা মানে চিঞৰি আছে লাহে দেই লাহে তো গাইজ এতিয়া জল্দি যাব লাগে কি জল্দি যাবা যি লেহেমীয়াকৈ আহি আছে ন গাইজ অকণমান ৰখি দিছোঁ মানে কেইটামান পিছ পৰি গ'ল পুৰা পিছত আছে আৰু তো অকণমান ৰখি দিছোঁ তাহাঁতৰ কাৰণে বম লেজি মানে ইমান লেজি ন তাহাঁত কি কৰিবা আৰু ঐ তুমি মানে গাড়ী ছোৱালী পলোৱা দিলে হয় ন কথাটো হয় ন ছোৱালী পলোৱা দিলে কথাটো হয় ন হয় ন ছোৱালী পলোৱা কি যাব নাখাওঁ ভালে দে খবৰ ভাল তোমাৰ ভাল দিয়া অ'কে গাইজ আমি আহি পাই গ'লোঁ ডবকা আৰু মোক লগ কৰিবলৈ মৃদুল আসামৰ যিজন অ'নাৰ জাকাৰিয়া আহি পাই গ'লে
গাইজ ইয়াৰ চেনেলটোৰ নাম হ'ল মৃদুল অসম। তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে গৈ ছাপোৰ্ট কৰিব, তোমালোকে চাব এবাৰ গৈ ছাপোৰ্ট কৰিবাগে। আৰু আজি বাইৰ যাত্ৰাটো শুভ ক'বলৈ থেংক ইউ জাগিৰোড যাব, তাত গৈ মন্দিৰখন দেখুৱাব, চবে সুন্দৰকৈ চাব। আৰু মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত থাকিব, বাই ভিডিঅ'টো চাব। ঠিক আছে দিয়া, লগ পাই ভাল লাগে, যাওঁ দিয়া দিয়া। গাইজ লগৰ ফ্ৰেণ্ড কেইটা নহয় বহুত বহুত আগত গ'ল, কৈ পাই গ'লগৈ ঠিক নাই। তো জল্দি জল্দি যাব লাগে আৰু। অ'কে গাইজ ফাইনেলি লগৰকেইটাক লগ পাই গ'লোঁ, তাহাঁত ইয়াতে ৰখি আছিল। তো ফটো চটো মাৰি আছা নেকি নীতিশ? তো ইয়াতে অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ জল্দি জল্দি গৈ আছোঁ আৰু। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी। কি কৈ আছে নিজে বুজি পোৱা নাই, কি মাৰি আছে। অ'কে গাইজ আমি কঠীয়াতলি পাৰ হৈ আহি এখন ধাবাত সোমাইছোঁ আৰু ইয়াতে কিবা কিবি খাই কৰি লৈ লওঁ, যিহেতু একো খোৱা হোৱাই নাই। মৰ্ণিং পূৰা জল্দি জল্দি আহিব লগা হ'ল, পূৰা ভোকো লাগি আছে। চব গ'লে ভিতৰত খাবলৈ, তো ময়ো খাই কৰি লৈ লওঁ, তাৰপিছত তোমালোকৰ লগত লগ পাই আছোঁ। অ'কে গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ দেওশাল মন্দিৰ। এইফালে দেখা পাইছে, আমি এইফালে যাব লাগিব এতিয়া। এইফালে তাহাঁতে গামোচা চামোচা ঠিক কৰি আছে তাতে, তো ময়ো গামোচা লৈ লওঁ, কিবা কিবি লৈ লওঁ, তাৰপিছত ভিতৰত গৈ আছোঁ। তোমালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকা। গাইজ এইফালে শৰাইৰ কাৰণে কিবা কিবি লৈ আছে, তো চাই থাকা তোমালোকে। বহুত ধুনীয়া, বহুত দিনৰ পৰা প্লেনিং কৰিছিলোঁ আহিম বুলি, আহি গ'লোঁ আজি সোমবাৰ। আহিছে, সকলো আহিছে, বস্তু কিনি আছে। তাকে আৰু চবেই লৈ আছে আৰু তো চাই থাকা। ভিতৰ ভাগলৈ যাম, সকলোখিনি তোমালোকক দেখাবলৈ চেষ্টা কৰিম, তোমালোকে জাষ্ট কণ্টিনিউ কৰি থাকা। গাইজ আমি পূৰা গামোচা চামোচা লৈ ল'লোঁ, চব পূৰা ৰেডি আৰু তো এতিয়া ভিতৰলৈ যাওঁ। হ'লনে ব'লা, হ'লনে ব'লা ব'লা হ'লে ব'লা। তো গাইজ আমি এতিয়া ভিতৰলৈ সোমাই আহি গ'লোঁ আৰু। তো ব'লা, কি কি পাৰোঁ সকলোখিনি তোমালোকক দেখাম। চব গৈ আছোঁ আৰু এইফালে কি মানে পিছ পৰি আছে। হাত ভৰি ধুব লাগিছে, ক'ত আছে পানী? হাত ভৰি ধুই লওঁ ৰ'বা গাইজ। ইয়াতে হাত ভৰি ধুই কৰি লৈ লওঁ, তাৰপিছত মন্দিৰত গৈ সেৱা কৰিম আৰু। আচ্ছা আচ্ছা চব আছে। গাইজ আমি লাহে লাহে মন্দিৰলৈ প্ৰৱেশ কৰিছোঁ আৰু ইয়াত পাই গ'লোঁ। আজি নোপোৱা, দেৰি আছে। অঁ মানুহ পূৰা হৈছে কিন্তু দেই, জন্মাষ্টমী যে আজি সেইটো কাৰণে হৈছে। গাইজ এইফালে সেৱা কৰি আছে তেওঁলোকে। ইয়াৰ মোবাইলটো কোনোবা এটা ধৰাচোন, দুটা জ্বলাই লওক। দীপু ইয়াৰ মোবাইলটো ধৰা। গাইজ আমি এতিয়া মেইন মন্দিৰ ভাগলৈ গৈ আছোঁ আৰু
গাইছ আমি এতিয়া মেইন মন্দিৰ ভাগৰ ভিতৰ পালোঁ আৰু তো ইয়াতে সেৱা এভাগ কৰি লৈ লওঁ। গাইছ ইয়াত দেখা পাইছা আজি পূৰা মানুহ ভিৰ হৈ আছে, জন্মাষ্টমী যিহেতু পূৰা ভিৰ হৈ আছে আৰু ইয়াত দেখা পাইছা তোমালোকে। আমি এতিয়া মেইন মন্দিৰ ভাগৰ ভিতৰত আছোঁ আৰু পূৰা ভিৰ আৰু আজি। ভাল লাগিছে। অ'কে গাইজ আমি সেৱা কৰি আহি গ'লোঁ মন্দিৰৰ পৰা, এতিয়া ওলাই যাওঁ আৰু তো এতিয়া বেলেগ প্লেনিং আছে ক'ত ক'ত যায়, আমছৈ কিবা এনেকুৱা এডোখৰ প্লেচ আছে আৰু বঢ়িয়া বঢ়িয়া প্লেচত যাম। তো সেইটো নেক্সট পাৰ্টত দেখা পাবা, ছেকেণ্ডটো ব্লগত দেখা পাবা। তো সেইটো চাই ল'বাগৈ, এইটো ব্লগৰ পিছতে আহিব। আৰু ইয়াতে আহি ন বহুত 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 বেছিকৈ ভাল লাগিল। তো গাইজ আজিলৈ ভিডিঅ'টো ইমান এটা সামৰিছোঁ। যদি আজি ভিডিঅ'টো অকণমান ভাল পালা তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা, কমেণ্ট কৰি জনাবা কেনেকুৱা পালা, আৰু ফ্ৰেণ্ডৰ মাজত অকণমান শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেল কোনোবাকৈ চাই যায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল অপশ্যনত টেপ কৰি ল'বা। আৰু নেক্সট পাৰ্টটো চাই ল'বা, এইটো ব্লগৰ পিছতে আহি যাব। আমছৈ যাম, বহুত বঢ়িয়া বঢ়িয়া প্লেচ আছে, সকলোখিনি দেখাম। নেক্সট পাৰ্টটো চাই ল'বা, এইটো ব্লগৰ পিছতে আহিব। বাই বাই।